মই বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ চেনেল মংগলদৈ আছামলৈ। আৰু এই এতিয়া গেছৰ তলত ৰখি আছোঁ এটা পাৰ্চেলৰ কাৰণে। পাৰ্চেলটো আহিলে আপোনালোকে দেখা হ'ব আৰু আনবক্সিং কৰিম। কি গৰমে বন্ধু-বান্ধৱী, এই বেয়া ৰ'দ দিছে, মাৰ কাৰণে গছৰ তলত ৰ'ব লগা হৈছে। এয়া গছৰ তলত ৰৈ আছোঁ, একে বেয়া ৰ'দ মাৰি দিছে, দেহা চেহা একে বাপৰে বাপ। আহিয়ে পোৱা নাই, ক'ত কি কৰি আছে, আড্ডা মাৰি আছে। ফাইনেলি ফ্ৰেণ্ডছ আহি পেলাই মোৰ বস্তুটো। এতিয়া বস্তুটো চাই লওঁ কেনেকুৱা কি হেৰি কৰোঁ। ব্ৰাছ পাইছোঁ, ব্ৰাছে দিয়া কৰি দিওঁ আৰু উপায় নাই। বন্ধু-বান্ধৱীসকল কি দুখৰ বতৰ, ষ্টেণ্ডটো নাই, সেইকাৰণে হাতেদি ধৰি ধৰিয়ে দেখাই আছোঁ আৰু ফাইনেলি আহি গ'ল সপোনৰ কিতাপখন। আৰু এয়া চাওক, একো হেৰি নাই, কি মস্ত কিতাপ এই চেছ। এইখন শেষ কৰিব পাৰিলেহে পাৰা আৰু হৈছে। এইখন শেষ কৰা যাব হৈছে আৰু চেছ। মূৰে ঘূৰাইছে এইবাৰ দেখা পায়। ইলেক্ট্ৰিক ছাবজেক্টৰ হিন্দী নাছিল, চেছ। প্ৰাইচটো কিমান আছিলে? 439, 40% অফ পালোঁ। সেইবোৰে অৰ্ডাৰ দি দিলোঁ আৰু। এইখন হৈছে SSC কনষ্টেবল জুৰি 2021 কিতাপ। ইণ্টাৰেষ্টেড ষ্টুডেণ্টবিলাকে ল'ব পাৰে এইখন, বহুত ভাল কিতাপ। ময়ো ভাবিলোঁ এইখন লওঁ বুলি। তেতিয়াহ'লে বন্ধু-বান্ধৱীসকল আজিৰ কাৰণে ভিডিঅ'টো সমাপ্ত কৰোঁ আৰু দে।